কৈ দিয়ক কওকচোন বজাৰ যাব লাগিছিল নহয় বজাৰহে যাব লাগে মই থাকোতে আপুনি কিয় চিন্তা কৰিছে যাওকচোন মোনাটো লৈ আনক এইটো আই গম পাইছো কাৰ লগত ইমান লিলি মাই অৰুণ ফটাখন কৈ নাথাক মায়ে যি কৰিব দিছে সেয়া কৰগৈ যা হ'ব দে হেল্ল' 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 অঁ কোৱা হেল্ল' শুনিছানে শুনিছোঁ দিয়া কোৱা কোন অৰুণ এই নাই আমাৰ ঘৰৰ সেই বন কৰা ল'ৰাটো সি ধেমালি কৰিয়ে থাকে মোৰ লগত অঁ দে হ'ব দে অঁ ঠিক আছে হ'ব দিয়া ঐ অৰুণ ঐ ৰচোন হে পেলাই মেলি মোক ক'ত যাওঁ সেই বজাৰ অলপ কৰিব আছে বজাৰ অলপ কৰি আহোঁ বজাৰত এই হেৰি মানে কথা এটা আছিল কি কথা কচোন হেৰি মানে তোৰ আৰু কাম নাই ৰচোন কথাটো শুনি যা কৰ মোৰ টাইম নাই আলহী আহিব বজাৰ কৰিব লাগে এনেই হেৰি কিনো আনিবা গৈনো আলু দালি এইবিলাক আনিব লাগিব মাংস চাংস নান মানে হেৰি পাৰ যদি গাহৰি মাংসটো লৈ আনিবি মই সন্ধিয়ালৈ গৈ আছো এইডাল কাম নাই আৰু গাহৰি কেৱল কিয় মানে নোখোৱা যাবি খাব যাবি হেৰি কথাটো হ'ল তাই কেনেকুৱা কোন তাই তাই আকৌ তই খবৰটো লৈ আহিবি গো মোৰ এইবিলাক খবৰ ল'বলৈ টাইম নাই ৰচোন যাবি হে চাই ৰ এইটো কোন সেইটো কি জিমি চাই আছ ঐ ৰচোন কৈ দিওঁ কি লাগে তোমাক নাই মানে কি মানে কৰি আছা নহয় মানে আপুনি কিবা ভুলটোহে বুজি আছে কি নহয় মানে শুনক মই সেই অৰুণকহে চাই আছিলো তেনেকৈ অৰুণ কিবা গাহৰি ছোৱালী নেকি তোৰ কথাগুৰি কৰবাত মানে তোক মাতি আছো মই হেৰি শুনিছানে আপুনি এইবোৰ কি কৰিছে কৈ দিয়ক আপুনি এইবোৰ কি কৰিছে পুৱাই কি হ'ল কি হৈছে সি তেতিয়াৰ পৰা আমাৰ ছোৱালীজনীক জুমি চাই আছে নাই মিছা কথা কৈছে খুৰি দিয়ক কি কৰে মই আজি তহঁতৰ ঘৰলৈ গৈ আছো দেই মই কেলে ধেমালি কৰিম মই অকলে যাম কিয় এতিয়াও যে মই কেঁচুৱা ছোৱালী হৈ আছো আৰু শুনচোন তই 12টা বজাত চাৰিআলিলৈ কাৰোবাৰ এটা পঠিয়াই দিবি ঠিক আছে দে হ'ব দে হ'ব দে খুই দিও আজি আমাৰ আলহী আহিব তুমি জালুকুটিৰ পৰা লৈ আহিবাচোন ঠিক আছে খুই দিও তুমি অৰুণ নেকি
অঁ হয় মই অৰুণ অঁ বেগটো লোৱা খুইদেউ আহক অনামিকা আহিলা আহিলোঁ কিয় ইমান দেৰি হ'ল গাড়ীত বহুত যাম আকৌ মাজনী আহিলা মামী পালোহি কষ্ট হ'ল নেকি নাই নাই একো কষ্ট হোৱা নাই আহা ভিতৰলৈ আহা ঐ তই কিন্তু গোটেই গাঁওখন দেখাব লাগিব ঠিক আছে ব'ল দেখাম ব'ল মাজনী সোনকালে আহিবা দেৰি নকৰিবা ঠিক আছে মামী হয় কেৱালি গৌৰৱ অ' ভণ্টি শুনাচোন আজি শেৱালি নাহিল নেকি নাহিলে কিয় এতিয়া ক'ত যোৱা অলপ আগৰ পৰা মই যাব পাৰিম গাঁৱত আহি কেনেকুৱা লাগিছে ভাল লাগিছে ইমান ধুনীয়া গাঁৱৰ পৰিৱেশ মোৰ যে গাঁৱতহে থাকিব মন যায় ইফালে আহা না ঐ কি কৰ ভণ্টি দেখোন ঐ কি কৈছ এইবোৰ এজনী ছোৱালীক অপমান কৰিবলৈ তোৰ অলপো লাজ নালাগে তই ল'ৰাৰ নামত কলংকৰ তোক এইবোৰ কথা গাঁৱত সকলোকে জনাই আছো চাই থাক ঐ শেৱালি অ' শেৱালি ঘৰত আছনে ৰাজু বহিছা খুৰা মই বেছি সময় নকৰোঁ দিয়ক মই আপোনাক কথা এটা ক'বহে আহিছোঁ কি কথা আপোনাৰ ঘৰত কাম কৰা ল'ৰাটো যে আৰু আপোনাৰ ভাগিন ছোৱালীজনী যে সিহঁত দুয়ো কথা গাঁৱত সকলোতে বিয়পি আছে আপুনি গম পায়নে নেপায় নেপাওঁ নহয় ৰাজু তই কথাটো সঁচাই কৈছ সঁচাই কৈছোঁ
শুনাচোন অঁ দাদা আপোনাৰ যদি বিশ্বাস হোৱা নাই ৰ'ব মই আপোনাক প্ৰুফ দি আছোঁ চাওক এয়া চাওক এইবোৰ চাওক এইবোৰ কি দেখিছে এইবোৰ অৰুণ চাওঁ এইফালে আছোন অঁ খুৱাইদেউ মাতিছিলে অঁ তই বজাৰৰ পৰা আহিবি এই লিষ্টখন লৈ যা লিষ্টৰ মতে তই সকলো বস্তু লৈ আহিবি ঠিক আছে খুৱাইদেউ যা ঠিক আছে সোনকালে আহিবি কিন্তু ঠিক আছে ৰাজু অঁ দাদা কওক অৰুণ বজাৰলৈ গৈছে অঁ হয় নেকি কেৱল চাবি ধৰা যাতে নপৰ চা তয়ো বাচিব লাগিব আৰু ময়ো বাচিব লাগিব কামবোৰ সাৱধানে কৰিবি ঠিক আছে দাদা অ'কে অ'কে ঠিক আছে মাজনী উঠিলা অঁ তুমি গা পা ধুই ৰেডি হোৱাচোন তুমি ঘৰলৈ যাব লাগিব এতিয়া মাৰাই মোলৈ ফোন কৰিছে সোনকালে মাতিছে কিন্তু মামা মইতো কেইদিনমান থকাকৈ আহিছিলোঁ এইয়া
তুমি থাকিলে আমি বেয়া নাপাওঁ মাৰ অসুবিধাৰ কাৰণেহে মোলৈ ফোন কৰিছে যোৱা গা পা ধুই ৰেডি হোৱা ময়ো ৰেডি হওঁ মই তোমাক থৈ আহিম ব'লা কিন্তু কোনো কিন্তু নাই তুমি সোনকালে আজৰি হোৱা মই লৈ যাম তোমাক মাজনী মাজনী মামা গৈছো আহা আহা সোনকালে আহা ব'লা হেৰা যাওঁ সোনকালে আহিব ভাত দি যাওঁ দিয়া প্ৰেম দুটা আখৰেৰে গঠিত এটি মিঠা শব্দ যি প্ৰেমত হাবুডুবু খাইছিল সপোনৰ ৰাজকাৰেং গঢ়িছিল অনামিকাই অৰ্ণৱ প্ৰেমত তাই মতলীয়া হৈছিল সপোন দেখিছিল জীৱন বাটৰ কি ভুল আছিল অনামিকাৰ কি ভুল আছিল অৰুণৰ নিৰ্দোষী হোৱা স্বত্তেও মৃত্যু হ'ব লগা হ'ল অৰুণ কি ভুল আছিল নিৰ্দোষী অৰুণৰ যাৰ কাৰণে মৃত্যু হ'ব লগা হ'ল কেৱল ৰাজু আৰু অনামিকাৰ মোমাইকৰ প্ৰৰোচনাত পৰি অনামিকাৰ মোমাইক আৰু ৰাজুৱে মিলি মাৰি পেলালে তাক কি ভুল আছিল অৰুণৰ কেৱল সপোন দেখিছিল অনামিকাই অৰুণৰ প্ৰেমত পৰিছিল তাই কি ভুল আছিল এই ধৰণৰ বাস্তৱিক কাহিনী বৰ্তমান সমাজত এতিয়াও চলি আছে সেই কাহিনীকে আলম কৰি আমি আগবঢ়াই দিছোঁ আপোনালোকৰ মাজলৈ আমাৰ চুটি ছবি আমাৰ সমাজত এতিয়াও চলি আছে সেই কাহিনীকে আলম কৰি আমি আগবঢ়াই দিছোঁ আপোনালোকৰ মাজলৈ আমাৰ চুটি ছবি এক নুবুজা প্ৰেমৰ মৃত্যু